গাহৰি স্পেচিয়েল ইয়া গাহৰি মই থাকলে হল গুটি সব কথা না গুড মৰ্নিং আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মোৰো ভাল আজি আমাৰ দিনটো স্পেচিয়েল আজি আমি বৃষ্টিবাৰ না সেইকাৰণে গোবিন্দক বজাৰ কৰিব দিছোঁ কৈছোঁ স্পেচিয়েল কিবা লৈ আহিবি এথেন কি আনেহি আহিলেহে গম পাম 9টা বজাতে গেছে বাজাৰত এথেনক লগে আহিয়ে পোৱা নাই কি আনে কি নানে ঠিক আছে তেনেহ'লে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটোও বজাই দিব যদি আমি আগলৈকে ভিডিঅ' দিওঁ আপোনালোকে দেখা পাব আমাৰ এতিয়াহে বাজাৰ আহি পাল এইবাৰ মানে বাজাৰত কি লৈ আহিল গোবিন্দই দেখাম ৰ এই লাই আৰু এই মিঠাতেল চেনি কিছুমান বস্তু আছে না সেইকাৰণে কম আনবা দিছোঁ আৰু আজি কি স্পেচিয়েল আনছে গোবিন্দই জানে আৰু বিলাহী মাছো লৈছে এই মাছ এইটো কি গাহৰি গাহৰি স্পেচিয়েল গাহৰি কি কয় আসাম ট্ৰেক্টৰ কয় না এই ফ্ৰেঞ্চ আসাম ট্ৰেক্টৰ আসাম ট্ৰেক্টৰ কেনে আনছানা ভাল ভাল চাই বাছি গাহৰি এয়া গাহৰি স্পেচিয়েল আজি লাই শাকে দি বনাম কেনে হয় এয়া গাহৰি আমি প্ৰথমে মানে চাহ খাই ল'ম তাৰপিছতহে বাকী কাম হ'ব এতিয়া বনালি এতিয়া অংকু চাই দি একবাৰ চাই দিচোন চাইছে কুটু কি বিস্কুট লৈছে আৰু এই মই লৈছোঁ ৰাস্কিট বিস্কুট চাহ খাওঁ ডুবে খা আৰু খাওঁ এতিয়া মই মছলাখিনি পিহি আছোঁ পাতাত তাৰপিছত খানা বনাব যাম আৰু ৰেডি কৰি লওঁ আগতে তাৰপিছত দেখাই আছোঁ এইবাৰ মই মাংসত চব মানে মিক্স কৰি থৈ দিম তাৰপিছত অলপ টাইম ঢাকি থ'ম তাৰপিছতহে মানে বনাম আৰু গাহৰি স্পেচিয়েল আজি এই জ্বালা এই জিৰা ৰগুন এই আদা এই হালধি নিমখ মিঠাতেল এইখিনি এবাৰ মই ভালকৈ মিক্স কৰিম তাৰপিছত আধা ঘণ্টামান ঢাকি থ'ম এবাৰ মই ফুলকবি বনাই আছোঁ ফুলকবি হ'লেহে মানে গাহৰি বনাম ফুলকবি হওক ফুলকবি মাছ
এইবাৰ ফুলকবিত মাছ দিম, তাৰপিছত ফুলকবি তৰকাৰী হৈ যাব। মাছ বেছি নাই, তিনিটাই। আমি গাহৰি খামতো, আছাম টাইপৰ খাম আমি। না কি বনালি? ফ্ৰেণ্ডছ, কোনে কোনে গাহৰি ভাল পায় কমেণ্টত ক'বিচোন। গাহৰিটো আমাৰ খুবেই প্ৰিয়। এয়া ধনিয়া এইবাৰ আমি গাহৰি বনাম। প্ৰথমে আলুখিনি ভাজি ল'ম, তাৰপিছত গাহৰি। তেল গৰম হৈ গৈছে পুৰা। আলু ভাজা হৈ গ'ল, এইবাৰ গাহৰি দিম। এইবাৰ ঢাকি থ'ম। এইবাৰ অলপ অলপকৈ পানী দি থাকিম আৰু মাংসখিনি সিজাই থাকিম আৰু। ফ্ৰেণ্ডছ, চবে চাই থাকোঁচোন শেষলৈকে ভিডিঅ'টো, আমাৰ গাহৰি মাংস কেনে হয়। এইবাৰ অলপ আৰু পানী দিম, মানে অলপ অলপকৈ পানী দি সিজাই থাকিম। লগে লগতে গাহৰি নিসিজে না। গাহৰি সিজা হোৱাৰ পিছত লাই পাত দিলে তাৰমানে খাই ভাল লাগে। এইবাৰ মাংস উতলি আছে, এইবাৰ ইয়াতে লাই শাক দিম। লাই শাক মই অলপ কুটি কুটি দিম, বেছি মানে এনেকৈ দিলে ভাল নালাগে না, দীঘলকৈ দিলে। লাই শাক গাহৰি গন্ধটো তামাম হৈছে, ধুনীয়া টেষ্টি। মানে খাই চালি গম পাম দেচোন কিমান টেষ্টি হৈছে। কি এখন ধাবা খুলিব পাৰিম না? এখন ধাবা খুলিম ৰ মই, টেষ্টিকৈ গাহৰি বনাম। নমিতা ৰেষ্টুৰেণ্ট না ধাবা? ধাবা। ধাবাখন দি থ'ম, অলপ পিছত দেখাই আছোঁ। হলি এই ভাত সাজি ল'লোঁ, এইবাৰ ইয়াতে গাহৰি দিম। টেষ্টি টেষ্টি গাহৰি, মজা। লাই শাকৰ গাহৰি। এইবাৰ ফুলকবি, মাছ আমাৰ ফুলকবি নাই, আমাৰ ফুলকবিয়ে খালি।
কুটু কেনে হৈছে গাহৰি ধুনীয়া জুগলি বঢ়িয়া টেষ্টি ফ্ৰেণ্ডছ এইবাৰ আমি খাই লওঁ খাই লোৱাৰ পিছত লগ পাই আছোঁ ফ্ৰেণ্ডছ এইবাৰ আমি তামোল খাই লওঁ ভাত খোৱা হৈ গ'ল গাহৰি মাংস তামাম টেষ্টি হৈছিল না কি জুগলি বঢ়িয়া মজা হৈছিল না ফ্ৰেণ্ডছ আমাৰ ভাত খোৱা হৈ গ'ল এইবাৰ আমি পথাৰত যাম পথাৰত বাইদেউখন আছে তাত ধান কাটি আমিও অলপ ধান কাটিম কিমান পাৰোঁ না কি জুগলি বকা ধান কাটবি না পাৰা মই পাৰোঁ কিন্তু বনালি পাৰা না পাৰা মই অলপ চলপ পাৰোঁ বেছি নৰোঁ আৰু ধান কাটব পাৰোঁ ৰুৱা ৰুবাও পাৰোঁ ৰুৱা ৰুবাও পাৰোঁ কিন্তু সেই জোকক ভয় লাগে জোকক ভয় লাগে মোৰো মোৰো ভাল ফ্ৰেণ্ডছ লাগে ধানবাৰীত লগ পাই আছোঁ অংকু মাত দিছে অংকু এই ক'ত যাম আমি ক'ত যাম আইতা চ খোজকাঢ় আইতা অংকু খোজকাঢ়িব পৰা হৈ গৈছে 1 বছৰ পাৰ হ'ল একবাৰ অলপ মই ধান কাটিম ভিডিঅ'টো অকণমান চাই থাকিব শেষলৈকে এইবাৰ ধান কাটি আছোঁ অলপ নিজৰ খেতি হ'লেওতো কাটব লাগিব না ট্ৰাই কৰি আছোঁ ট্ৰাই এইকেইটা ধান কাটি আছে আজি আজি জুগলি কিবা ক'ব বোলে দে জুগলি ক আজি আমি ধান কাটিবলৈ মানুহ মাতিছিলোঁ গাহৰি মাংস দি ভাত খাই দিছে ভাত খাইছোঁ মাছে খাইছে পুখুৰীৰ মাৰি কি মই যাওঁ তোন কাটি থাক মই থাকলে হ'ল এই গুটি চব কটা না দে দে বাই বাই ঘৰত যাই লগ পাই আছোঁ ফ্ৰেণ্ডছ ঘৰত গৈ মানে আমি একেবাৰে গাখীৰ দিয়া চাহ খাম তাৰপিছত আপোনালোকৰ লগত ভিডিঅ'টো এণ্ড কৰিম চাই থাকিব শেষলৈকে অংকু ক'ত বৈছা ক'ত বৈছা দেখিছা না অংকুৰ পুৰা চাইকেলত বহি লৈছে এইবাৰ আমি চাহ খাই ল'ম চাহ খাই ভিডিঅ'টো শেষ কৰিম আজিলৈ এইখিনিতে ভিডিঅ'টো শেষ কৰিম ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটোও বজাই দিব অকণমান প্লিজ সহায় কৰিব যাতে মই এনেকৈ আগুৱাই যাব পাৰোঁ লাজ বিচ নহা কৰি নাকি ফ্ৰেণ্ডছ হেল্প মি